Good morning guys and welcome back to my YouTube channel. আজি মই মোৰ daily life দেখাবলৈ গৈছো মই vlog মানে হৈছে daily life so মোৰ daily life দেখাব গৈছো ৰাতিপুৱা শুই উঠি কি কৰো তাৰপিছত শুই উঠাৰ পিছত কি কৰো তাৰপিছত আপোনালোকে চাই থাকিলে গম পাব যে মই কি কৰো ফলো এতিয়া guys এতিয়া মোৰ পিছফালে দেখিব গৈছে মোৰ বিছনা সব মিলি গ'ল এতিয়া মোৰ দ্বিতীয়টো কাম হৈছে মোৰ পেপাৰ কাৰেকশ্যন কৰা ষ্টুডেণ্টবোৰৰ পেপাৰ কাৰেকশ্যন কৰিব আছে সেইকাৰণে এতিয়া পেপাৰ কাৰেকশ্যন কৰিলোঁ বাহিৰফালে বৰষুণো দি আছে বাহিৰফালে বৰষুণ দি আছে এতিয়া পেপাৰ কাৰেকশ্যন কৰিব লাগে এতিয়াতো টেবুল আছে টেবুলত নকৰোঁ তলত বহি কিনে পেপাৰ কাৰেকশ্যন কৰিম মাটি ল'ৰা মাটিতে ভাল পাওঁ चलिए शुरू करते हैं भगवान का लेके गुरु का नाम पेपर करेक्शन drawing this look part এটা আহিব কাৰণে কেনেকুৱা দিছে লিপছ আঁকিব লাগে তাৰপিছত লিপছৰ তাৰ পাৰ্টছবোৰ দেখাব লাগে পাৰ্টছবোৰ ঠিকেই দেখাইছে লিপছটো অলপ মানে গছৰ পাতটো অলপ ভাল হোৱা নাই সেইকাৰণে মই অলপ মাৰ্কছটো অলপ কম দিছোঁ আপোনালোকে চাওক
ষ্টুডেণ্ট হয় ছায়েন্সৰ ভিতৰত। চ' ই স্ক'ৰ কৰিছে 66 হাফ 90ৰ ভিতৰত। আজিকালি চাব পাৰে 66 হাফ 90ৰ ভিতৰত স্ক'ৰ কৰিছে। চ' ল'ৰাটো ঘৰৰ পৰা অহা যোৱা কৰে, বহুত ভাল আছে আৰু আছে। তেনেকুৱা নহয় যে ই অকল স্ক'ৰ কৰিছে, আৰু দুটামান ষ্টুডেণ্ট আছে, কিন্তু চবচে হাইষ্ট ই কৰিছে ছায়েন্সত। পেপাৰ চেক কৰা চব হৈ গ'ল, আৰু দুটামান কাৰেকশ্যন কৰিব লাগিছে। বাদ বাকী কাৰেকশ্যন কৰি কিনে এবাৰ প্ৰিন্সিপালৰ ওচৰত গৈ কিনে ছাবমিট কৰিব আছে। এতিয়া মোৰ তৃতীয় কামটো হৈছে অলপ এক্সাৰচাইজ মানে অলপ য়োগা, আৰু লগতে অলপ তেনেকৈ আৰু এক্সাৰচাইজ পুছ-আপ, তাৰপিছত তেনেকৈ অলপ এতিয়া নম্বৰ ট্ৰিটমেণ্ট কৰোঁ। ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম মই পুছ-আপৰ পৰা ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট নৰ্মেল পুছ-আপ, তাৰপিছত ৱাইড পুছ-আপ, তাৰপিছত ক্ল'জ পুছ-আপ, তাৰপিছত ট্ৰাইংগল পুছ-আপ। লেটছ ডু ইট। सबसे हार्ड है ये देখিবলৈ অলপ ভাল লাগে কৰিবলৈ। 1 2 ড্ৰাম্বেল উঠাই লওঁ, ফুল বডি ৱৰ্কআউট কৰি লওঁ। ড্ৰাম্বেলৰ পৰা মই ইউজ নকৰোঁ, আজি গধূলি ইউজ কৰিম দিয়ক মই। সময় কিমান মিনিট? সময় হৈছে 7:18, মানে স্কুল ওলাব লাগিব এতিয়া। 8:30 আগতে স্কুল পাব লাগিব, তাৰ আগতে স্কুল ওলাব লাগিব। এতিয়া মোৰ ওচৰত 1 ঘণ্টা অকল সময় আছে, মই পটাপট স্কুল ওলাওঁ। তেতিয়ালৈকে মই GoProটো অলপ চাৰ্জ কৰি লওঁ। আপোনালোক আজি স্কুলো দেখাম, আজি আপোনালোকক স্কুলো দেখাম আজি মই। গাইজ এতিয়া স্কুল যাবলৈ ৰেডি হৈ গ'লোঁ, লেট হৈ আছোঁ। মোবাইল ফোন, তাৰপিছত ঐ কি ক'ত আছে? অ'কে বাই ব্ৰাদাৰ। ঐ বুম, আমা আমা অ আমা মই গৈ
পুৰা লেট মই আছেং সঞ্জয় এই যোনখন গাড়ী গৈ আছে আগফালে তাত মোৰ ৰেষ্টুৰেণ্ট আছে হোষ্টেলৰ পৰা গৈ আছে চ' একেলগত পালেগৈ মানে ভাল লাগিব দিলীপ ছাৰ হাই আহিয়ে স্কুলৰ মেডাম মোৰ চাইকেল মাৰি যায় মই আহোঁ বাইকত গুড মৰ্ণিং মেডাম গুড মৰ্ণিং আহি থাকা দেই আজি অলপ জলদি কম দে 12 बजे आओ 12 बजे আসামিজ এক্সাম আছে তো আজি সবে অসমীয়াতে কথা পতা হয় ইংলিছ যোনদিনা হয় হেৰি কৰা হয় গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং হিন্দী আছে অসমীয়া কাৰ আছে আজি ক্লাছ 4 আৰু ক্লাছ 5 or class 4 and class 6 ক্লাছ 6 তেন্তে আজি অসমীয়াতে কথা পাতিবলৈ আছে কেলে পাতিম অসমীয়া সাবজেক্ট অসমীয়া নেমাতিম নেকি स्टम्प हो गया सर और एक्स्ट्रा पेपर मैथ्स किसका है मैथ्स तो खत्म हो गया ना चलिए एक्स्ट्रा पेपर हमको दीजिए ये दीजिए हमको स्टम्प और ये आज का तो सिंगल करने से हो जाएगा होगा ना डबल पेज नहीं चाहिए नहीं चाहिए हो जाएगा कोई बात नहीं मैडम लोग क्वेश्चन पेपर if you don't understand any question or make out then you can ask me only Assamese paper okay only Assamese paper ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল হু was the first prime minister of India it means তোমাৰ নাম কি লিখা লিখিব লাগিব তোমাৰ নাম কি তুমি জানা নাই তুমি পঢ়া বিদ্যালয়খনৰ নাম লিখা তোমাৰ দেউতাৰ নাম লিখা ঠিক আছে তোমাৰ মাৰ নাম লিখা you have to write your mother name okay also father name okay Pandit Jawaharlal নেহৰুৰ কোন তাৰিখৰ দিনা জন্ম হৈছিল Sayok say yes sir
आज तुम्हारा क्लास नहीं था, फिर भी आप आ गया. थैंक यू फॉर कमिंग. चेक योर हैंड. व्हाट इज योर नेम? हाँ हाँ हाँ. सहयोग राय. यस. व्हाट इज योर नेम? हाँ. नेम इज सहयोग राय. আজি তুমি আহিব নেলাগিছিলে কিন্তু হলো তুমি আজি আহি গলা ন. आज को आना नहीं था आपका. केजी नर्सरी का बंद था, फिर भी आप आ गया. कोई बात नहीं. आप अभी ओ आ लिखिए से हमारे सहयोग राय. ओनली 4 years old. सो सही है सर. हाँ. सहयोग सहयोग सहयोग. हाँ वेरी गुड. बाइक बहुत प्रॉब्लम है सर. বাইকখন বনাবলৈ লৈ যাব লাগে তো এতিয়া স্কুলৰ পৰা ওলাই মেলি বাইক বনাবলৈ গৈ আছো. कोई समझे कहाँ हो तो कहाँ ला बाइक बनाना होगा तो मन से है ना तब. अरे इसको यो यस्तो टेढा गडा पनि अफ भइजान्छ कि यो यस्तो भयो नि. अहिले त ठिकै छ तर यो यस्तो टेढा गडा पनि अफ भइजान्छ. यो अहिले त केही छैन, अहिले काम गर्दैछ. र यसको मोबाइल पनि चेक गर्नु छ. मोबाइल चेन्ज गराउनु पर्छ कि के गराउनु. मोबाइल कति पर्छ? अहिले त स्टार्ट हुँदैछ. यस्तो हुन्छ र नै. 350 हो नि. कति टाइम लाग्छ?